আহকচোন বন্ধুসকল, আজি আকৌ চিকেন বনাওঁ। এয়া মই অলপ জালুক আৰু ক'লা তিল ভাজিব লৈছোঁ, যিহেতু এই চিকেনৰ বইল এটা বনাবলৈ লৈছোঁ। এয়া পিঁয়াজ লৈছোঁ, আদা ৰচুন লৈছোঁ নিজৰ হিচাপত। এয়া চিকেনটো লৈ লৈছোঁ, ডাঙৰ ডাঙৰকৈ আনিছোঁ, যিহেতু বইল খোৱা হ'ব। ইয়াক অলপ ভালকৈ বনাব লৈছোঁ। ইয়াত দেখিছে পিঁয়াজ, জলকীয়া, বিলাহী লৈছোঁ, কটা কৰা হৈছে। ভালদৰে কাটি লৈছোঁ মিহি মিহিকৈ। আপোনালোকে নিজৰ হিচাপত পিঁয়াজ জলকীয়া ল'ব। এয়া আমাৰ প্ৰথম পানীটো বইল কৰি লৈছোঁ। ভালকৈ পানীটো বইল কৰিলোঁ, নিমখ দিলোঁ এচামুচ বাৰু চেনে। তাৰপৰা লগতে এয়াখিনি আৰু দেখিছিলে কাটি বস্তুখিনি দি দিছোঁ আৰু পিঁয়াজখিনি জলকীয়াখিনি সকলোখিনি মিলাই দৈ দিছোঁ ঢাকি। পিঁয়াজ বাপেকে সিজি গ'ল। এইবাৰ দিছোঁ আদা ৰচুনৰ পেষ্টটো। ইও সিজিলে। এতিয়া লগালগ আকৌ চিকেন দি দিলোঁ। মাংসটো বাৰু চিনে সিজাই ল'ম, তাৰপিছত দি দিছোঁ তোমাৰ মেও মেওকৈ কৰি ঢাকি দিলোঁ। এতিয়া মোৰ ক'লা তিলখিনি আৰু এইখিনি দি দিয়া হ'ল, জালুকখিনি এইখিনি পানীটো ক'লা হৈ গ'ল। এতিয়া পানীটো ক'লা হ'লে মাংসটো উলিয়াই নমাই দিছোঁ। নমাই লৈ ইয়াক এতিয়া সৰুকৈ এৰুৱাই লৈ কটাৰীয়ে কাটিব লাগিব। তাৰপৰা তোমাৰ চাকনা বনিব। এতিয়া এইটো পানীখিনি ঢাকি দিলোঁ। এয়া কটাৰী লৈ হাতে পাইছোঁ, কটাৰীয়ে পাইছোঁ, কটাৰী কাটিছোঁ। এতিয়া তোমাৰ দেখিছা কটাৰীও লগাই দিছোঁ, হাতেও কাটিছোঁ, নহ'লে একদম কাটিবই নোৱাৰিম মানে গৰমত। কিন্তু মাংসটো কোমল। এয়া দি দিয়া হ'ল। এতিয়া তোমাৰ এই হাৰ্ডি মুৰ্গীডোখৰ ভাঙি গুচি আকৌ পানী ঢালি দিলোঁ। এতিয়া খাই ভাল লাগে জোলটো। এয়া নিমখ চপা দি দিলোঁ ইয়াতে। ক'লা তিল, পিঁয়াজ কটাইছিলে সেইখিনি মিক্স কৰি পেষ্টটো বনাই বছ, এয়াই হৈ গ'ল চিকেনৰ পিটিকা।